Welcome back to our channel Sisters Masti 97 পুনৰবাৰ স্বাগতম জনাইছো মোৰ এটা ব্লগলৈ আজি মই দিনটো বৰ হৈ আছো হেকানে ভাবিলো কিবা এটা কৰো মানে আজৰি সময়খিনিত মই কি কৰি ভাল পাওঁ হেখিনি আপোনালোকৰ লগত শেয়াৰ কৰিম বুলি ভাবিছো সো আজিৰ ভিডিওটো চাই থাকিব হেকলৈকে আৰু আপোনালোকে আজৰি সময় পালে কি কৰি ভাল পায় হেখিনি কামে কৰো যেখিনি কাম কৰি মই ভাল পাওঁ আৰু তাৰ ভিতৰত এটা আছে গাৰ্ডেনিং আৰু এইফালে মই ৰুইছো টাবতে ৰুইছো এই কলটো এনে আছিলে সেই ইয়াতে ফুল ৰুই দিলো আৰু ধুনিয়াকে বাঢ়িছেও ফুলবোৰ আৰু এতিয়া ইয়াকে কালাৰ কৰো আহক এটো এটা ইয়েলো কালাৰ লৈছো আপোনালোকে হয়তো আগতে দেখিছে এটা ব্লগত মই ইয়েলো কালাৰটো ইউজ কৰা আৰু ইয়েলো কালাৰ লোৱাৰ কাৰণ হ'ল কালাৰটো মোৰ ভাল লাগে আৰু উজ্জ্বল হয় দেখিবলৈ ভাল লাগে সেইকাৰণে ইয়েলো কালাৰটো লৈছো এটো এটা আছে এনেকে আমি বটলত থৈছো এটো গোটে কালাৰ কৰি দিও এটো এবিট স্নেক প্লান্ট হয় লাহে লাহে কৈ বাহিছে আৰু এনেকৈ ডাঙৰ বটল কাটি ইয়াতে ৰুই দিছিলো তলফালে ফুটা আছে প্ৰয়োজন সাপেক্ষে পানী লৈ বাকি পানীখিনি উলাই আহিব পাৰি কলে তলত ফুটা কৰি দিয়া আছে আৰু কলটো দেখিলে কালাৰ কৰা হৈ গল গতিকে এটো কেতিয়া কালাৰ কৰিলো
কালাৰ কৰি ইতিমধ্যে শেষ হৈছে। এতিয়া ভাবিছোঁ বেলেগ এটা কাম কৰোঁ। আৰু এই ফুলপাহলৈ মন কৰকচোন, ইমান ধুনীয়াকৈ হেপাহ পলোৱাকৈ ফুলিছে। আৰু আমাৰ আগফালে এখন ৱাল আছে। এই ৱালখন একেবাৰে খালী হৈ আছে। সেয়ে ভাবিছোঁ ইয়াক অকণমান ডেক'ৰেট কৰা যায়। আৰু তাৰ বাবে আমি কেইটামান জোতা, মানে পেলনীয়া জোতা পামছো, তাতে আমি এনেকৈ ফুল ৰুই দিছোঁ। এইবোৰ ফুল ৰোৱা হৈ গৈছে আৰু কেইদিনমান আমি ৰাখি থৈছিলোঁ। আৰু এতিয়া এই জোতাবোৰকে ভাবিছোঁ সেই ৱালত গজাল দি লগাই দিওঁ, আৰু দেখিবলৈ ধুনীয়াও হ'ব। গতিকে ভিডিঅ'টো আগলৈ চাই থাকক, দেখিবলৈ কেনেকুৱা হয় আপোনালোকে গম পাব। হ'লনে? Our ready. আছিলে আজি আমাৰ ফ্ৰী টাইমত কৰা এক্টিভিটিবোৰ। আই হোপ আপোনালোকে চাই ভাল পালে যদি লাইক, কমেণ্ট এণ্ড শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু নতুন থাকিলে ছাবস্ক্ৰাইব কৰি দিব। বাই বাই। বাই বাই।